ৰাইজ আমি এতিয়া আসাম ট্ৰেক্টৰৰ কালেকশ্যন চাওঁ তাতে নাতিনীয়ে ক বেয়া এয়াহে ডেকা পাওঁ তোমাৰ ইউটিউব চেনেল বহাৰা ব্লগ চলে আপোনালোকক স্বাগতম জনালোঁ সেই কিনো বিয়া নাপাতোঁতে তললৈ পৰি যাওঁ সেই এনেকৈ তললৈ পৰিলে মোৰ পিছলৈ অসুবিধা হ'ব নহয় মানে হেলমেটটোৰ কথা কৈছোঁ দেই বেলেগ কথা কোৱা নাই এতিয়া আমি গৈ আছোঁ মানে 12 পূজালৈ যিহেতু আমাৰ দাদাৰ অনুষ্ঠান আছে মানে জুবিন দাৰ অনুষ্ঠান আছে চ' আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ চ' আহিলোঁ আৰু ভাল পালে এটা লাইক মাৰি দিব এটা কমেণ্ট মাৰি দিব আৰু এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ অতিক্ৰম কৰি আহি আমি পাই গ'লোহি একদম জুবিনদাৰ মেইন স্থলী মানে জুবিনদাৰ য'ত গান গাব তো আমি পাই গ'লোহি আৰু ইয়াতে মানে বোকা পানী হয় কেনে ফিলিংছ কেনেকুৱা বেক চাইডৰ পৰা সোমাইছোঁ আৰু আমি এতিয়া বৰ্তমান জাৰ্ণি কৰি আছোঁ মানে কি পথাৰ এখন আপোনাৰ কিবা কয় নহয় বোকা পথাৰত আমি এতিয়া চাবলৈ যাম জুবিনদাৰ মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে ইয়াত মাজুলী নহয় বাৰু এখন কি বুলি কয় এখন আপোনাৰ কাকৰ পথাৰ মানে 12 পূজা একেবাৰে ওচৰতে তো কাকৰ পথাৰো নহয় বাৰু তো এতিয়া মাজুলী আজি মানে একদম দুখ পাব মানে তেন্তে বলক চাই থাকক ভিডিঅ'টো আৰু দেখাম কোনে কিমান দুখ পাব আজি আপোনালোকক দেখাই আছোঁ আৰু কিমান মানুহ কিমান দৰ্শক আপোনালোকক দেখাম মোৰ ভিডিঅ'ৰ থ্ৰু দি তেনেহ'লে ভিডিঅ'টো চাই থাকিব যিহেতু মোবাইলৰ চাৰ্জ নাই অলপ তো মানে ইমান ভালকৈ ফ'কাছত নাহিম চাগে খোলা মানুহ যিয়ে নহওক এতিয়া এয়া চাওক এইফালে ৰাইজৰ শুশ্ৰূষাৰ কাৰণে এইফালে মানে বাথৰুম চাথৰুম বনাই দিছে আৰু এইফালে আগে গৈ থাকোঁ আমি ব্লগ যিহেতু জুবিনদাৰ গীতৰ শৰাই মানে অনুষ্ঠান চলি আছে আৰু বেছি কথা কৈ থাকিলে আপোনালোকে বৰিঙে পাব কিয়নো জুবিনদা মানে আৰু এইটো জানে আৰু সকলোৱে জুবিনদা ইজ মানে বাঘ টাইগাৰ তো টাইগাৰ প্ৰগ্ৰাম সকলোৱে চাব চ' বাৰু অকণ তিৱাসকলৰ অধিৱেশনখনৰ অকণমান ভিডিঅ'টো দেখাই লওঁ তাৰপিছত আপোনালোকে চাই থাকিব জুবিন গাৰ্গৰ লাইভ অনুষ্ঠান তেনেহ'লে চাই থাকক শেষলৈকে ভিডিঅ'টো আৰু ইয়াতে শ্বহীদ বেদী আনুষ্ঠানিক হিচাপে তেওঁলোকে সাজি উলিয়াইছে আৰু ইয়াতে আপোনাৰ হুবহু এটা মূৰ্তি তেওঁলোকে সুন্দৰভাৱে সাজি উলিয়াইছে মূৰ্তিভাগ তো মূৰ্তিভাগ আপোনালোকে দেখিলে গম পাব তেওঁলোকে কি ধুনীয়াকৈ সুন্দৰভাৱে সাজিছে আৰু এনেকৈ যিহেতু ভিতৰলৈ সোমাই যাম মানে গাহৰি গোন্ধ আহিলে চ' গাহৰি মাংসৰ গোন্ধ সন্ধানত আমি ভিতৰলৈ সোমাই গৈ থাকোঁ বলক কানি আমি এটা কি চাম এতিয়া আমি কলাত দিয়া গাহৰি আৰু চাইমদ আৰু কি খাম আমি কেঁচা আৰু কি পায় আজি নাই তুমিতো আগত আহিছা কালি আজি নাই মই গাহৰি খাইছিলোঁ সিদিনাখন কলাত দিয়া গাহৰি মানে এতিয়া লাষ্ট মমেণ্ট মানে কি আমি অহা অকণ দেৰিও হ'ল গতিকে এইফালে মানে গাহৰি চাহৰি পায় তো ইয়াতে আৰু দুখ মনে আমি এতিয়া মৰিলং চাবলৈ যাম এতিয়া যিহেতু কানিয়ে মানে ঘপককৈ দেখি গ'ল মানে গাহৰিখিনি তো ভাল লাগি আছে বলক আহক ৰাইজ আমি এতিয়া আসাম ট্ৰেক্টৰৰ কালেকশ্যন চাওঁ মানে আসাম ট্ৰেক্টৰৰ মানে পুৰা মাংস আমি এতিয়া চাম বহিম গাহৰি খাবা এনে ঘৰৰ পৰা খাম বুলি ভাবি আহিছিলা ন এতিয়া গাহৰি খোৱা মনতে আহিছে মই একচুৱেলি নিৰামিষ বুজিতো তো চব মই নাখাওঁ মই বহু অলপ কি খাব আৰু গাহৰি মাংসটো বেছিকৈ নেদেখুৱাই মানে বেছিকৈ দেখুৱালে যদি লোভ লাগে আমাৰো কিবা প্ৰব্লেম হ'ব পাৰে গতিকে বেছিকৈ নেদেখুৱাই আমি আগবাঢ়ি যাওঁ মানে জুবিনদাৰ প্ৰগ্ৰাম চাবলৈ তো চাল্লাহ এতিয়া খেতি বাতিলৈ বহুত চিন্তা আছে সেইবিলাকো কৰিম আপোনালোকৰ সহযোগ লাগিব আমাৰ চব ডেকা ল'ৰা ছোৱালী মাজুলী কোন গৈছে জীৱনত এবাৰ কিন্তু মাজুলী যাব লাগে বাকী দেশ বিদেশ ক'ত কোন গৈছে এইবোৰ দৰকাৰ নাই কিন্তু মাজুলী এবাৰ যাব লাগে এতিয়া বস্তু 10 টকা নহয় মই যেতিয়া প্ৰথম গৈছোঁ তেতিয়া 10 টকা আছিল সেইকাৰণে 10 টকা বুলি লিখা হ'ল গানটো এতিয়া অলপ বাঢ়িলে এতিয়া 25 টকা নে কিমান আছে আৰু মাজুলী গৈ চাব ঠাণ্ডা দিনত যাব ভাল পাব সকলোকে আহ্বান জনাইছোঁ মোৰ নিজৰ জেগা মই যোৰহাটৰ মাজুলী ওচৰতে মাজুলী ভাল পাওঁ মৰিগাঁও ভাল পাওঁ জাগিৰোডো ভাল পাওঁ কিন্তু মাজুলী এটা বেলেগ মজা এটা আছে
তাত গ'লে গম পাব So 1, 2, 3, go! Mohilong lagi jai Oh suhilong lagi jai Palek lagi jai Oh amilong lagi jai বোলে এনে বুই নাচনি বোলে তাতে নাতিনীয়েকৰ বিয়া এয়াহে ডেকা পাৱাৰ বোলো আও হৰি বোলো আও ৰাম জুবিনদাৰ প্ৰগ্ৰাম চাবলৈ আহিছে কেনেকুৱা হৈছে ফিলিংছ কেনেকুৱা বহুত ভাল জুবিনদাটো মোৰ হৃদয়ত আছে ন জুবিনদা মানে জুবিনদা হ'ল কিবা এটা কৈ দিয়া কাঞ্চনজংঘা কিবা ডাইলগটো আছিল যে কিবা কি আছিলে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই আৰু মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই মই হ'লো কাঞ্চনজংঘা মই হ'লো চিংগুল লোৱা যিহেতু কেনিয়ে গাহৰি মাংস খালে গাহৰি মাংসৰ টেষ্টটো কেনেকুৱা লাগিছে কৈ দিয়া এবাৰ নাইচ আজি খাইছা নে আগতো খাইছা গাহৰি মাংস মই পৰহি আহিলোঁ পৰহি খালোঁ গাহৰি মাংস আচ্ছা আচ্ছা এতিয়া যিহেতু জুবিনদা গ'লগৈ তো আমি এতিয়া স্থানীয় শিল্পী দ্বাৰাই আমি গীত পৰিৱেশন কৰিব স্থানীয় শিল্পীয়ে চ' আমি স্থানীয় শিল্পীবিলাকক আমি নিলগ নকৰোঁ কেতিয়াও কিয়নো সকলো শিল্পী সমান আমাৰ কাৰণে গতিকে আমি অকণমান প্ৰগ্ৰাম দেখুৱাম তেওঁলোকৰো আৰু চাই থাকক ভিডিঅ'টো আমি লাষ্ট মমেণ্ট আমি ঘৰত যাম তাতে জেলেপি অকণ লৈ লওঁ কিমান দামটো সুধি লওঁ প্ৰথম দামটো মেইন দেই দামটো সুধি কৰি লওঁ যদি বেছিকৈ দাম হয় মানে নোৱাৰি নহয় ইমান ইমান নাই নহয় পইচা চ'
কৰি লওঁ কিমান দাম তেওঁ জুবিন দাক মানে লগ কৰিব নোৱাৰিলে একচুৱেলি তেওঁ ফোন আহি আছিলে মানে আজি দিনটোৰ পৰা ফোন কমে 24টা ফোন আহিলে তেওঁলৈ মানে দাদাই ফোন কৰিছিলে যে কেনি তুমি ক'লে য'তে নাথাকা কিয় তুমি মোৰ ওচৰত এবাৰ লগ কৰিবা কিন্তু সি গাহৰি খাই থাকিলেতো সেইকাৰণে জাষ্ট এটা চেক দিব পাৰিলে আৰু বাকী একো দিব নোৱাৰিলে যিয়ে নহওক দুখ নকৰিবা চেষ্টা ফল সদায় টেঙা চেষ্টা কৰি যোৱা এদিন জুবিন দাক লগ পাবা আৰু এতিয়া আমি এই জেলেপীটো লৈ আমি কেনেকুৱা লাগিলে ফিলিংছ ধুনীয়া আৰু জুবিন দাক ভাল পালো দেখিলো বঢ়িয়া গান গুড গালে বাই দি দিয়া মোৰ ডিল হয় গুড বাই দি দিয়া গুড বাই গুড নাইট টেক সুইট ড্ৰিমছ ভিডিঅ'টো চাই থাকিব ধন্যবাদ জয় অসম